হাই গাইজ, পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শিৱসাগৰত হৈ থকা গ্ৰন্থমেলালৈ যাম আৰু আপোনালোকক আজি গ্ৰন্থমেলাৰ ভিডিঅ' দেখাম। আৰু মোৰ লগত যাব আমাৰ এইটো ভতিজা হয় গৌৰৱ। লাষ্ট ভিডিঅ'ত আপোনালোকে দেখিছিলে, ইও যাওঁ যাওঁ কৰি আছে, গতিকে ইয়াক লৈ লৈছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব। সবে লাইক সাবস্ক্রাইব কৰি দিব। এয়া আমি গ্ৰন্থমেলা প্ৰাংগণ পাইছোঁহি। ব'লক আমি গ্ৰন্থমেলাৰ ভিতৰত প্ৰৱেশ কৰোঁ। বৰ্ণ পাব্লিকেশ্যন আছে বৰ্তমান আৰু এওঁলোকৰ এখেতক লগ পাইছোঁ আৰু বিভিন্ন বহুত ধুনীয়া ভাল ভাল কিতাপ আহিছে ইয়ালৈ। আপোনালোকে গ্ৰন্থমেলা হওক আৰু কিতাপ সংগ্ৰহ কৰক। ময়ো দুখনমান সংগ্ৰহ কৰিছোঁ আৰু ঠিক আছে। দাদাক লগ পাইছোঁ। এই দাদাৰ পাব্লিকেশ্যনটোৰ নামটো কি আছিলে? আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটী। কেনেকুৱা পাইছে ইয়াতে ৰেছপন্সটো? আহিব, হ'লেও এতিয়া বন্ধ পৰিছে নহয়, বন্ধ হৈছে, নিশ্চয় আহিব। তো আপোনাক লগ পাই ভাল লাগিল। এই গ্ৰন্থমেলাত আমি আছোঁ বৰ্তমান। ইয়াত গোটেই কিতাপেই কিতাপ আৰু এনেকুৱা পৰিৱেশটো খুব ভাল লাগে। আপোনালোকে আহিব পাৰে গ্ৰন্থমেলালৈ। মই দুখনমান কিতাপ কিনিলোঁ আৰু চাওঁচোন কি হয়। এইটো ৰেখা প্ৰকাশন, ইয়াতো দুখনমান কিতাপ ল'লোঁ। কিতাপ কিনিলোঁ আৰু গ্ৰন্থমেলাৰ পৰা আমি বিদায় ল'বলৈ লৈছোঁ। আমি গ্ৰন্থমেলাৰ পৰা ইতিমধ্যে ঘৰ আহি পালোঁহি আৰু আমি গ্ৰন্থমেলাত কি কি কিতাপ কিনিলোঁ তাকে মই দেখুৱাবলৈ গৈছোঁ। এইখন আছিল মৃণাল কলিতাৰ বকুল ফুলৰ দৰে, খুব এখন জনপ্ৰিয় কিতাপ। এইখন কিনা হ'ল। তাৰপিছতে ইকিগাই, দীৰ্ঘায়ু আৰু সুখী জীৱনৰ জাপানী ৰহস্য, এখন হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সেছ মিৰালেছৰ কিতাপ হয় আৰু অনুবাদ কৰিছে ডক্টৰ কুলকমল সেনাপতিয়ে। তাৰপিছতে চক্ৰৱৰ্তী ৰাজাগোপালচাৰীৰ কথা ৰামায়ণখন অনা হ'ল, অনুবাদ কৰিছে প্ৰদীপ শইকীয়াই, আৰু ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ মহাকবি, এইখন কিতাপেই আজি অনা হ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।